নমস্কাৰ বন্ধুসকল আজি আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত কথা ক'বলৈ গৈ আছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছোঁ গতিকে বন্ধুসকল মোৰ বিনম্ৰ অনুৰোধ আপোনালোকলৈ যে ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকিব ভিডিঅ'টো যদি শেষলৈকে চাই নাথাকে তেতিয়াহ'লে আপোনালোকে মই কোৱা কথাবোৰ অলপ বুজি নাপাব বন্ধুসকল এটা কথাই ক'ম যে যদি আপোনাৰ বয়স 20ৰ পৰা 25ৰ ভিতৰত চলি আছে যদি আপোনাৰ বয়স 20ৰ পৰা 25 হয় আৰু আপোনাৰ জীৱনত এটাৰ পিছত এটা সমস্যা আহি আছে গৈয়ে আছে সমস্যাই আপোনাৰ যদি পিছ এৰা নাই তেতিয়াহ'লে চিন্তিত নহ'ব ঠিক আছে সমস্যা দেখা পাই চিন্তিত নহ'ব হতাশা নহ'ব বৰঞ্চ সেই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি সেইটো চেষ্টা সদায় কৰিব বন্ধুসকল এটা কথা ক'ম যে পৃথিৱীত এনেকুৱা কোনো মানুহ নাই পৃথিৱীত এনেকুৱা কোনো ব্যক্তি নাই যে যাৰ জীৱনত কোনো সমস্যা নাই বা যিজন ব্যক্তি কোনো সমস্যাৰ সন্মুখীন হ'ব লগা হোৱা নাই নিজক সদায় এটা কথাই মনত ৰাখিব যে আপুনি সদায় এটা কথাই মনত ৰাখিব যে যেতিয়াই সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব বা সমস্যাৰ সন্মুখীন হৈয়ে আছে এতিয়াই এটা কথাই মনত ৰাখিব যে আপোনাক সেই ওপৰত থকা তেওঁ আপোনাক বাছনি কৰিছে আপোনাক কিবা এটা শিকাবলৈ কিবা এটা অভিজ্ঞতা দিবলৈ গতিকে সেই অভিজ্ঞতাখিনি গ্ৰহণ কৰক সেই অভিজ্ঞতাখিনি একচেপ্ট কৰক ঠিক আছে আপুনি যিমানেই বেছি সমস্যাৰ সন্মুখীন হ'ব সিমানেই বেছি আপোনাৰ অভিজ্ঞতা বাঢ়িব আৰু অভিজ্ঞতা বাঢ়িলে আপুনি খুব সহজে জীৱনত আগুৱাই যাব আগৰ পিনে ঠিক আছে বন্ধুসকল আৰু এটা কথা ক'ম যে আপুনি সেই প্ৰথমজন ব্যক্তি নহয় যে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে পৃথিৱীত এনেকুৱা বহুত মানুহ আছে হাজাৰ হাজাৰ লাখ লাখ সকলো মানুহে সমস্যাৰ সন্মুখীন হ'ব লগা হয় এদিন নহয় এদিন সৰু ডাঙৰ ধনী দুখীয়া ক'লা বগা বুলি কোনো কথা নাই সকলো মানুহেই সমস্যাৰ সন্মুখীন হ'ব লাগে সকলো মানুহেই নিজৰ জীৱনত প্ৰতিটো সমস্যাৰ প্ৰতি যুঁজিব লাগে সকলো মানুহে নিজৰ জীৱনটোৰ কাৰণে যুঁজ দিব লাগে গতিকে চিন্তিত নহ'ব আৰু এটা কথা মনত ৰাখিব যদি জীৱনত সমস্যা আহিছে যদি সমস্যা চলি আছে তেতিয়াহ'লে সমস্যা যদি আছে ইয়াৰ সমাধানো আছে ঠিক আছে তেতিয়াহ'লে বন্ধুসকল আজিলৈকে ইমানেই আকৌ লগ পাম আপোনালোক সকলোকে এটা নতুন ভিডিঅ'ত এতিয়ালৈকে সুস্থ থাকক ভালে থাকক আৰু সদায় হাঁহি থাকক ধন্যবাদ